ক'ত গৈ আছে? যদিও বানপীড়িত ৰাইজৰ ওচৰলৈ গৈছোঁ তথাপিতো তাৰমানে অকণমান ক'ৰবাত কেতিয়াবা আনন্দ উপভোগ কৰিছোঁ। বঢ়িয়া। ইয়াত ভয় ভয় গৈ আছোঁ আমি। কি প্ৰাকৃতিক সৌন্দৰ্য, কিন্তু হ'লেও য'ত সৌন্দৰ্য আছে তাত মানুহৰ বিপদো আছে বেছি। বানপীড়িত ৰাইজৰ দূৰৱস্থা চাওকচোন, চাৰিওফালে পানী পানী পানী। ইতিমধ্যে আমি শিৱসাগৰ জিলাৰ বানমুখৰ বানপীড়িত অঞ্চলৰ ৰাইজৰ বুজ ল'বলৈ আহিলোঁ। আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সাধ্যানুসাৰে কিঞ্চিতমান হ'লেও ৰাইজক সহায় আগবঢ়াইছে আৰু আমি এই টুলুঙানৰ যি যাত্ৰা, বানপীড়িত ৰাইজৰ মাজলৈ যোৱা যি যাত্ৰা, সেই যাত্ৰাৰ পৰাই দিল্লীৰ কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাওঁ। আমি বাৰে বাৰে এটা দাবী আছে আমাৰ যে অসমৰ বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে আৰু বানপীড়িত ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰি তেওঁলোকক বান সাহায্য অতি সোনকালে দি তেওঁলোকৰ যাতে কোনো অসুবিধা নোহোৱাকৈ পাৰ কৰিব লাগে। আৰু আপোনালোকে সকলোৱে জানে যে বিশ্বৰ লগতে অসমতো কৰোণা মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰিছে। এনেকুৱা মুহূৰ্তত গতিকে এই কৰোণা মহামাৰীৰ মুহূৰ্তত এই বানপানী সমস্যায়ো ৰাইজক যথেষ্ট জুৰুলা কৰিছে। তেনে অৱস্থাত স্বাস্থ্য বিভাগেও এই ৰাইজকো যথেষ্টভাৱে গুৰুত্ব দিব লাগিব, নহ'লে এই মহামাৰী দুৰ্যোগৰ সময়ত তেওঁলোকৰ বিশেষভাৱে ক্ষতি হ'ব বুলি আমি অনুভৱ কৰিছোঁ। আৰু আমি যি ধৰণে অসমৰ ৰাইজৰ মাজত থাকি আমি বানপীড়িত ৰাইজৰ দুৰ্যোগৰ সময়ত বান লগাবলৈ আহিছোঁ, যাতে সকলো ৰাইজে একলগ হৈ আমি যাতে বানপীড়িত ৰাইজৰ উদ্ধাৰ কাৰ্যত আমি ঐক্যবদ্ধভাৱে আমি যাত্ৰা আৰম্ভ কৰোঁ, তাকে আমি অসমবাসী ৰাইজক আহ্বান জনালোঁ। আৰু পুনৰবাৰ কৈছোঁ, দিল্লীয়ে যাতে অতি সোনকালে বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগিব। অন্যথাই আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চে বাৰে বাৰে কৈছোঁ যে অসমৰ খনিজ সম্পদ, অসমৰ বনজ সম্পদ, অসমৰ প্ৰাকৃতিক সম্পদ, সকলো সম্পদৰ ৰাজহৰ গৰাকী কিন্তু দিল্লীৰ কেন্দ্ৰীয় চৰকাৰ হ'ব পাৰে, কিন্তু অসমৰ বানপানী সমস্যাৰ দুৰ্যোগৰ মুহূৰ্তত তেওঁলোকে এটা কথা কাহানিও ক'ব নিবিচাৰে, তেওঁলোকে ঘোষণা কৰিব নিবিচাৰে যে বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা কৰা নাই আৰু কৰিব লাগিব 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 লাগিব। আৰু বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰি অসমৰ ৰাইজৰ বানপীড়িত ৰাইজৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা অতি সোনকালে সুনিশ্চিত কৰিবলৈ আমি বৃহত্তৰ অসমীয়া যুৱ মঞ্চই শেষৰ বাবে দাবী জনালোঁ। ধন্যবাদ। জয় অসম। জয় আই অসম। I need